মই এতিয়া এফালে যাবলৈ ওলাইছোঁ ভাবিছোঁ এটা কুইক গেট ৰেডি উইথ মি বনাই দিওঁ মেখেলা চাদৰযোৰ পিন্ধি যাম যিহেতু আৰু আমিতো সকলোৱে ভালেই পাওঁ এনেকৈ সাজি কাচি ক'ৰবালৈ যাবলৈ ভাবিছোঁ এটা গেট ৰেডি উইথ মি বনাওঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আজি মই পিন্ধিবলৈ লৈছোঁ এইযোৰ হৈছে এযোৰ নুনি কটনৰ কাপোৰ দেখিছে আপোনালোকে গ্ৰে কালাৰৰ তাত য়েল্লো ৱৰ্ক কৰা আছে সৰু সৰু বুটা আছে এনেকুৱা কাপোৰবোৰ খুব বেছি কমফৰ্টেবল হয় গৰমত পিন্ধিবলৈ কাপোৰ কানি পিন্ধি হোৱাৰ পাছতে ভাবিছোঁ মুখখনতো অকণমান কিবা এটা চিম্পলকৈ কৰি লওঁ সেইকাৰণে অকণমান মইশ্চাৰাইজাৰ লগাই ল'লোঁ তাৰপাছতে মই লগাইছোঁ ছানস্ক্ৰীন আৰু ছানস্ক্ৰীন লগাই পেলাই ভাবিছোঁ অকণমান পাততকৈ ব্লাছো লগাই লওঁ ভালো লাগে ন অকণমান ব্লাছ লগালে তাৰপিছত আইব্ৰ'টো ফিল কৰিবলৈ মই কেতিয়াও নাপাহৰোঁ যেতিয়াই নহওক কিয় আৰু অকণমান পাউডাৰ ব্লাছো লগাই লৈছোঁ দেই আৰু দেখিছেনে মাস্কাৰা লগাইছোঁ বিন্দি লগালোঁ তাৰপাছতে এইযোৰ ইয়েৰিং ভাবিলোঁ এইযোৰে মিলিব বুলি চিম্পলকৈ গৰমত যিহেতু মই চুলিখিনি বান্ধি লৈছোঁ সেইকাৰণে এনেকৈ পিন্ধি ল'লোঁ আৰু লিপষ্টিক লগাবলৈ পাহৰিছিলোঁ জানেনে লিপষ্টিক গৰম পৰিছে নোপাই নাপাই মানে খোপাই বান্ধি ল'লোঁ আৰু লুকটো কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰিব আজিলৈ আহিছোঁ বাই